ইমান দিন হ'ল গুৱাহাটীলৈ কামলৈ অহা যোৱা কৰি আছে আপুনি খবৰটো পোৱা নাই আপুনি এই টোপোলাটো লওক আৰু সোনকালে কামলৈ যাওক আৰু ইহঁতকেইজনী যদি পোৱা হৈ যায় একদম সোনকালে উঠিলে বহুত দিগদাৰ হ'ব আপুনি যাওক কিমান টকা লাগিব মানে ধৰ 25%। ইমান টকা দিব শুনিছো গাঁৱত কৃষ্ণহঁতৰ ঢেৰ মাটি বাৰী আছে তাৰ ভাতটো বিক্ৰী কৰি দিলে 2 লাখ মান টকা পাই আৰু যদি মাটিৰ ভাতটো আনিব পাৰো তেনেহ'লে হৈ যাব তোৰ সপোনৰ ঘৰখন এটা অনুৰোধ ৰাখিব নেপোৱা মই কৈছোঁ যে কথাটো স্পেচিয়েল তুমি মোৰ উৎসংগা কৰাও সোনকালে কোৱা দাদাই কৈছে হেঙেৰাবাৰীৰ ফালে সেই কম দামত প্লেট পোৱা যায় দাদাকে কৈ দিয়া এটা প্লেট তোমাৰ কাৰণে লৈ দিব ধেমালি নকৰিবা না দাদা মই কি কৰিব লাগে মানে অলপ টকা দিয়া মোক মই বুক কৰি লওঁ টকা প্লেট ল'ব পৰাকৈ মোৰ ওচৰত টকা নাই কেলে গাঁৱৰ মাটি বাৰীখিনি আছে নহয় মানে পৈতৃক সম্পত্তি তোমাৰ পৈতৃক সম্পত্তিৰ ভাগ অলপ মোক দিয়া আচৰিত তোমাৰ মনৰ ভাৱনাই দেখিছো দেই আচৰিত হ'বলৈ কিটো আছে আমাৰ প্ৰাপ্য ধন্যবাদ ককাই ভাইৰ মাজত সা সম্পত্তি ভাগ কৰা মানে মৰম চেনেহবিলাক ভাগ কৰি মই সেইবোৰ নাজানো মুঠতে মোক পৈতৃক সম্পত্তি ভাগ লাগিব
বুলি কৈছা নেকি? নাই এনেই কিবা মনটোৱে কৈছে, কিন্তু চিনি তোমাৰ কথা কোৱাটো সেইটো একদম সঁচা। মানে আজি জ্যোতি ছাৰক লগ পাইছিলো, ছাৰ নাই, ছাৰ বাহিৰলৈ গ'ল, ছাৰে টিউচন নকৰে, ইমান মিছা কথা তই কিয় ক'লি? উত্তৰ দে, মনে মনে কিয় আছো এতিয়া? চাবা তইতো জানই, ছাৰেও জানে, ছাৰেতো নিজেই কয় মই মানে তোৰ কথা মোৰ কথা কয় বোলে তোৰ কাৰণে টিউচনৰ একটা টিউচনৰ প্ৰয়োজনে নাই, মইহে বোলে লগৰখিনিক টিউচন ল'ব পাৰো। আৰু মানিছো ইংৰাজী কি কৰিবি? সেই কাকতি ছাৰো কৈছিলে নেকি ইংৰাজীটো তোক এক্সট্ৰা টিউচনৰ প্ৰয়োজন নাই বুলি? চাবা দেউতাহঁতৰ ফেক্টৰীটো টোটেলি বন্ধ হৈ গ'ল। দেউতাৰ কষ্ট হ'ব বুলি তই যিদৰে মাষ্টাৰ ডিগ্ৰী নকৰি চাকৰি বিচাৰি ঘূৰি ফুৰিছ, সেইদৰে ময়ো টিউচনৰ নামত মাহে 1000 টকা খৰচ কৰাতকৈ দেউতাক কিছু সকাহ দিব নোৱাৰো জানো? বা মোৰ সন্দেহ হয় দেউতা সদায় গুৱাহাটীলৈ ইউনিয়নৰ কামত নহয়, কিবা বেলেগ কামতহে যায়। মোৰ মুখেৰে কি কামত যায় বাহিৰলৈ কি ক'ব নোৱাৰিম, কিন্তু এইটো ঠিক যে দেউতা ক'লৈ যায় মায়ে কিন্তু জানে। মা ক'লৈ গ'ল? নহয় বা এতিয়া নুসুধো, দেউতাই গম পালে অন্তৰত বৰ দুখ পাব। এৰা তই ঠিকেই কৈছ, এতিয়া পিছে কি কৰিম বুলি ভাবিছ? সময়লৈ অপেক্ষা কৰিব লাগিব বা থকা আৰু বৰ্জনাৰ লগত জইণ্ট ফেমিলি থকা একেই কথা। তাতো নিজ ইচ্ছামতে একো কৰিব নোৱাৰো আৰু ইয়াতো নিজ ইচ্ছামতে একো কৰিব নোৱাৰো, মানে ক'তো শান্তিয়ে নাই। এই গুৱাহাটীলৈ অহাৰ পৰা লগৰ সকলোৱে পাৰ্টি বিচাৰি আমনি কৰি আছে, কিন্তু পাৰ্টি মই দিওঁ কেনেকৈ? সেই লোকৰ ঘৰ লোকৰ কথা মই ভাড়াতেহে মাথো, কি কৰোঁ? দাদাই কৈছে যে মাটিখিনি বিক্ৰী কৰিলে সফল হৈ যাব। এম নাযায় যেতিয়া ময়ে গৈ কিবা এটা কৰি আহোঁ, কি হৈ দেখা যাম।
মাত্ৰ 40 টকাহে আছে আৰু মানুহজনক যদি আমি লাগি দিওঁ আমি ঘৰ কেনেকৈ যাম আমাৰ ভাড়াই হ'ব 40 টকা তাকে হ'ব দিয়া হ'ব নালাগে টকা পইচা সকলো মানুহৰ জীৱনত সকলো বস্তু নহয় তোমালোকৰ এই উদাৰ মনোভাৱ দেখি মোৰ বুকুত সাহস দিছে মোৰ এই অৱস্থা দেখি তোমালোকে সহায় কৰিম বুলি ভাবি সহায় কৰিবলৈ যে পৰা নাই মই অলপ বেয়া পোৱা নাই টকা পইচা ধন সম্পত্তি এইবোৰ সকলো আমাৰ গুৰুজনাই কৈ গৈছে সঠিক ধন জীৱন যৌৱন অথিৰ একো সংসাৰ পুত্ৰ পৰিবাৰ সবাসী অখাৰ কৰমেও হ'ব দিয়া আছো আপুনি বেয়া নাপাব দেই নাপাওঁ দিয়া তোমালোকৰ এই মন সদায় এনেকৈ থাকক আশীৰ্বাদ কৰিছো আইজোৰা আশীৰ্বাদ কৰিছো হাৰমনিয়ামখন বিক্ৰী বুলি ভাবিছিলোঁ সেয়েহে আপোনাক মাতি আহিছোঁ বস্তুটো চালো কিন্তু বস্তুটো অলপ বেয়া হৈ আছে ৰিপেয়াৰিঙো কৰিব লাগে গতিকে বেছি দাম দিব নোৱাৰিব মই মাত্ৰ 3000 টকাহে দিব পাৰিম নহয় নহয় আপুনি মোক 5000 টকা দিয়ক 5000 টকা দিলে মোৰ সকলো হৈ যাব আপোনাৰ দুখটো মই বুজি পাইছোঁ কিন্তু কি কৰিব মোৰটোহে ব্যৱসায়হে মই এইখন ৰিপেয়াৰিং কৰি এই কেইটামান পইচাহে পাম ঠিক আছে বাৰু আপোনাৰ দুখৰ কাৰণে মই 1000 টকা আপোনাক বেছিকৈ দিছোঁ আৰু নধৰিম দিয়ক দিয়ক আপুনি এখন সোনকালে লৈ যাওক নহ'লে ৰেমি চিমি আহি পাইবহি
আমি আমার দেউতা হেৰুৱাব নিবিচাৰিছে দাদাহঁতৰ লগত একেলগে কাম কৰে এই টেটুলৈকে পকাই দিছে ও খাই আহিছে এই ভালে হৈছে কি নহলে সাৰ পাই টকা লাগিব এই কাক কি গালি দিলে হ'লে ঠিক না এই ঘৰ ৰখেলে এই যে হস্পিটেললৈ গৈছে বুলি কৈছে এই কাৰ কি হৈছে হৈছে চাগে মোৰ দেউতাৰৰ বেমাৰ আমাৰ ঘৰত হাজৰিকা ফেমিলিয়ে যাকে তাকে সহায় কৰি থাকে নহয় I see. আচৰিত কথাও দাদা আমাৰ কামটো কি হ'ব এতিয়া ঘৰততো ঘুমেই না আকৌ বা কেতিয়া পঢ়ে এই কুম্ভকৰ্ণটো হৈ আছে দেখিছ ঘৰ ৰক্ষা কৰে কাম কৰিলে চলাই নকৰিবি চব বন্ধ হৈ যাব এতিয়া আমি যাওঁগে কৈ এই জুৱাই নহ'লেও পাছত আহিম আকৌ আকৌ আহিবি আহিবই আহিব কামটোতো আমাৰেই ন দাদা এনি হাও মাটি বিভাগ হ'ব লাগিব ঠিক কৈছ মাটি বিভাগ হ'বই লাগিব ব'ল দাদা আমি এতিয়া যাওঁ নিচিনা লাগিছ This place. Gloria. Gloria. গাড়ীখন কৃষ্ণৰ নেকি চাই একো নহয় চাগে তেওঁতো মই মাতা নাছিলো হেই মই এফালে কথা পাতি থাকোঁতে আপুনি হাত চাপৰিব জানে যে এইটোৱে ক'ব বিচাৰিছোঁ হাত চাপৰি কিয় বজায় আপোনালোকে জানে ভাল কামৰ কাৰণে বজায় আকৌ কোনোবাই কৰা ভাল কামৰ কাৰণে আৰু বেয়া কামৰ কাৰণেও হাত চাপৰি বজায় মোৰ মুখৰ পৰা গেলা গুণ ওলাইছে তোমালোক মানে মোৰ পৰা আঁতৰি গৈছে নহয় মই কি কৈ আছো হাত কিয় বজাও এই যে মই হাত চাপৰি বজাও এই হাত চাপৰিৰ অৰ্থ হ'ল ভাল কামৰ কাৰণে নহয় মানুহে ভাল কাম কৰিলে যিদৰে সফল হয় সেইদৰে বেয়া কাম কৰিলেও সন্মান নষ্ট বা ব'ল যাওঁ পাছত আহিম ব'ল নষ্ট সন্মানৰ বাবেও হাত দুখন কামত লাগে বাৰু আপোনালোকৰ এই কথা বতৰাবোৰ শুনি মই হাত চাপৰি বজাইছো যাওক আপোনালোক যাওক আপোনালোকৰ মাটি বাৰী ভাগ কৰি লওক মাটি বাৰী ভাগ কৰিবলৈ আহিছে বুলি কোনে ক'লে আকৌ এই যোগেনে মদ খাব পাৰে কিন্তু তাৰ এই কাণ দুখন আৰু এইটো ঠিকেই আছে ঠিক আছে মাটি
মাটি বাৰী ভাগ বিচাৰিবলৈ আহিছে যেনিবা তাতে আপোনাৰ আকৌ কি হ'ল লোকৰ মাটি লোকৰ বাৰী আপোনাৰ তাতে কি আহে বেছি কথা নক'ব ইয়াতে লাং খাই পৰি থাকক কুম্ভকৰ্ণ এই আপোনালোকে যি কথা ক'লে ৰাইট কথা ক'লে যাওক মোৰ কি যাওক আপোনালোকৰ মাটি আপোনালোকৰ বাৰী ভাগ কৰিব মোৰ কি দাল সেইকাৰণে কৈছো মনে মনে ইয়াতে শুই থাকক কুম্ভকৰ্ণটোৰ দৰে লাং খাওক যাওক যাওক কিয় একো মাথা নাছিল মোৰ হাসপাতাল ইমান দিন খবৰ দিয়া নাছিল কিয় দিলে আজি আজি 50 বজাৰ ৰতিতে কপাহে মই কথা গম পালো হঠাৎ লগ পোৱাৰ পিছত মই কথাবিলাক মোক ক'লে তেওঁ খবৰটো তেতিয়াহ'লে মই সময় কি নাপালো এৰাও তাৰ ইমান ডাঙৰ ঘটনা আৰু তোমালোকে আহিছে মাটি বাৰী ভাগ দিছে যোৱা আমি যোৱা এতিয়া মাটি ভাগ বিচাৰি যোৱা আমি নাজানো কাৰণেহে আহিছো জনালে কিয় জুবেদা ব'ল আমি হস্পিটেল যাব ক'ব নালাগে যদিও দাদাৰ কি হৈছে মই তাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছে তোমালোকৰ মাটি বাৰী কাগজত চহী কৰিবলৈ তাৰ সেই অৱস্থা নাই কি কৈছে কি কৈছে যি কৈছে তোমালোকৰ বহুত পলম হৈ মই খবৰ অযোগ্য যোগে মই পাপীৰ যোগে মই খবৰ হ'ব নালাগে তথাপিতো মই তোক কথা এটা কওঁ শুনা মাটি বাৰী ভাগ কৰিবলৈ তাৰ একোৱেই নাই ইয়াক চাকৰিটো দিবৰ বাবে সেই মাটি বাৰী কেতিয়াবাই বিক্ৰী কৰিছে সিও আচৰিত মানুহ নিজে নেখাই থাকি হলেও কোনোবাই নোপোৱাকৈ থকাটো সি সহ্য কৰিব নোৱাৰিছিল নিজৰ ভাগৰ আনালৈ দি দিছে তাক তোমালোকে চিনি নাপালা দেৱ তুল্য মানুহ তোমালোকে চিনি নাপালা যোৱা এতিয়াও পলম হোৱা নাই তোমালোকে তাক এবাৰ সাক্ষাৎ কৰি অহা যোৱা অন্তত তাৰ হৃদয় শান্তি পাব যাও যা বৰ শান্তি পাব যোগেন্দ্ৰ সেই ঘটনাবিলাক কেনেকে হ'ল মই নেজানিছিলো কিয়
এই দুখটো আমাৰ জাগিৰোড এৰাৰ পিছৰ পৰা আমি দাদাৰ খবৰ, বৌহঁতৰ খবৰ, ৰিণীৰ খবৰ, চিমিৰ খবৰ এদিনো লোৱা নাই। সেয়াও মই তোমাক দুখত নজনা। তোমালোকক এটা কথাই কওঁ, জীৱনত মই হাঁহি মোবাইল নেজানিলো, হাঁহি মোবাইল নেদেখিলো। সেই দাদাই যে মোৰ আই, মোৰ বোপাই, মোৰ সকলো। এই অভিন্ন হৃদয় দুখনক তুমি কাহানিও অভিন্ন হৃদয়খনক তুমি বিভেদ কৰিবলৈ চেষ্টা নকৰিবা। Please, no problem. Please. মোক এৰি থৈ যাবলৈ বিচাৰিছে। ডাঙৰ মানুহ, মানুহৰ মৰম বিচাৰিবলৈ নজনা মানুহ, ঘৰখনৰ কোনেও সংসাৰৰ উপহাৰ কথা চিন্তাই নকৰে। ইফালে সিফালে ঘূৰি ফুৰোতে বিয়া বাৰুৰ কথা ভাবিবলৈ নহ'ল। আৰু সেইকাৰণে ওরা আমার নিচিনা ডাঙৰ এটা সেলফিশ বেড ক্যারেক্টার। আমার কথাবিলাকে যে কাৰোবাৰ হৃদয়ত দুখ দিব পাৰে সেয়া ভাবিবলৈ নোৱাৰে।
আমি দুইটাই তাক ধুমধামেৰে বিয়া দিম হা মই আজি শিৱসাগৰলৈ যাম বুজিছ মই আছো নহয় তোৰ বিয়াটো আমি ধুমধামেৰে পাতিম আমি দুইটাই ধুমধামেৰে পাতিম আৰু চিবি তই তই পঢ়িব লাগিব বুজিছ তই ডাক্তৰ হ'ব নোৱাৰ তই আইএছ হ'ব লাগিব তই পঢ়িব লাগিব আমি পঢ়াম ৰঞ্জনা ৰঞ্জনা চাহ ৰঞ্জনা আহিছে চাহ সিহঁতৰ ঘৰৰ আলাসৰ আৰু মোৰ দৰে তই এনেকৈ খবৰ কৰি দিবি আমাৰ হৃদয়বিলাক কোনেও ভাঙিব নোৱাৰো দাদা 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 জীবনৰ চাকনয়া ৰয় খমকি দগ্ধ বেদনা যায় আঁতৰি খেয়ালি মনে নামানে বাধা হৃদয়ৰ স্পন্দনতে সেই গাথা বৈ